বহিব আজি গ্ৰহণ কৰা হৈছে নিৰ্বাচন কৰা হৈছে যে অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ নিৰ্দেশ মতে আজি ডিফু মেডিকেল কলেজত পুলিচ পেট্ৰল ইয়াত অফিচটো বহাইছে। ইয়াত ডিফু মেডিকেল কলেজৰ যিবিলাকৰ ট্ৰিটমেণ্ট লোৱা তেখেতসকলক কোনো অসুবিধা নোহোৱাকৈ তাৰ বাহিৰেও ডিফু মেডিকেল কলেজত যিবিলাক ষ্টুডেণ্টছ তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ যাতে পাব্লিকৰ পৰা কোনো হাৰাচমেণ্ট নোহোৱাকৈ বা লগতে ইয়াত টিচিং ষ্টাফ যিবিলাক এছ'চিয়েট প্ৰফেচাৰ আৰু ৰেজিষ্টাৰ আৰু প্ৰফেচাৰ প্ৰিন্সিপাল আৰু গোটেই ষ্টাফ নাৰ্ছৰ পৰা আৰম্ভ কৰি জিলা পৰ্যন্ত যিবিলাকে যাতে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে ইয়াত সেই মেডিকেল কলেজৰ সুন্দৰকৈ ভালকৈ যাতে মানুহক ছাৰ্ভিচ দিব পাৰে সেইটো পূৰণ কৰাৰ স্বাৰ্থত আজি ল' এণ্ড অৰ্ডাৰ তৰফৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী নিৰ্দেশৰ মতে আজি পুলিচ পেট্ৰল অফিচৰ ইয়াত বহাইছে। কৰিবৰ কাৰণে মই আহিছোঁ আমাৰ সাংসদ আৰু লগতে ইয়াৰ স্থানীয় বিধায়ক আমাৰ বিধায়ক সকলো টিমটো আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইয়াত আছে আৰ্মি অফিচাৰ আছে মেডিকেল কলেজৰ প্ৰিন্সিপালৰ পৰা আৰম্ভ কৰি গোটেইখিনি প্ৰফেচাৰ ষ্টাফবিলাক আছে তাতে ৰাইজক উপহাৰ দিবৰ কাৰণে ৰাইজক সুবিধা দিবৰ কাৰণে আজি ডিফু মেডিকেল কলেজৰ এটা পেট্ৰল পুলিচ পোষ্ট আজি উদ্বোধন কৰা হৈছে। আজি বহুদিনৰ পৰা এইটো এটা চৰ্চা চলি আছিল। আমাৰ কমিশ্যনাৰ বাইদেউৰ লগত আমি আলোচনা কৰিছিলোঁ। আমাৰ আৰক্ষী প্ৰশাসনৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা ইতিমধ্যে আহিছে যে যিকোনো মেডিকেল কলেজ হওক সেইবিলাকক খুব ক্ল'জলি চাব লাগে। বিশেষকৈ এই ৰিচেণ্টলি যি ইনচিডেণ্ট হ'ল কলিকতাত, গতিকে আমি ইয়াত পহৰা আৰু বেছি কটকটীয়া কৰিবৰ কাৰণে আৰু ইয়াত যাতে অকল পেচেণ্ট আহে তেখেতসকলো অসুবিধা কোনো নহয় সকলোবিলাক সুৰক্ষা আৰু সকলো দিশ লক্ষ্য ৰাখি আমি ইয়াত আজি পেট্ৰল পোষ্ট এটা উদ্বোধন কৰিছোঁ আৰু এইটো সকলোৰে পৰা সহায় সহযোগিতা আমি পাম বুলি